75%, 80% লোকে ছাত্ৰ-ছাত্ৰীৰ এটেণ্ডেঞ্চ, শিক্ষক-শিক্ষয়িত্ৰীৰ এটেণ্ডেঞ্চটো আমি পাইছোঁ আৰু বিভিন্ন কাৰ্য মানে বিদ্যালয়সমূহত চলি থকা বিভিন্ন কাম কাজসমূহো আমি মনিটৰিং কৰিবৰ কাৰণে সম্ভৱ হৈ উঠিছে আৰু তাৰ এই সহযোগিতাৰ কাৰণে মই আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এটা ভুল ধাৰণা সৃষ্টি হৈছে যে এইটো এপটো অকল এটেণ্ডেঞ্চ ল'বৰ কাৰণে বনাইছে। এইটো অকল এটেণ্ডেঞ্চ, উপস্থিতিটো তাৰ এটা ব্যৱস্থা নহয়। কাৰণ উপস্থিতিৰ ব্যৱস্থা এটা শিক্ষানুষ্ঠান চৰকাৰী কাৰ্যালয়ত সদায় থাকে। আমি ফিজিকেল ৰুটত আমি ৰোল কল কৰোঁ, ৰোল নম্বৰ 1 উপস্থিত ছাৰ, 2 উপস্থিত ছাৰ, 3 উপস্থিত ছাৰ। শিক্ষকে গৈ পেলাই এটেণ্ডেঞ্চ ৰেজিষ্টাৰত চহী কৰিব লাগে। এতিয়া যেনিবা ব্যৱস্থাটো ডিজিটাইজ কৰিব বিচৰা হৈছে, কোনো নতুন ব্যৱস্থা ইন্ট্ৰডিউচ কৰিব বিচৰা হোৱা নাই। আৰু কেৱল এটেণ্ডেঞ্চৰ কাৰণে শিক্ষা সেতু নহয়, শিক্ষা সেতু টিচিং লাৰ্ণিং মেনেজমেণ্টৰ কাৰণে। সেইদিনা মুখ্যমন্ত্ৰীৰ লগত ৰিভিউ হওঁতে মুখ্যমন্ত্ৰীয়ে সুধিছে যে আমি ভেকেঞ্চিবিলাক সদায় বৰ্তমানত লওঁ, কিমান চাকৰিৰ পদ আমি এডভাৰটাইজ কৰিম সেইটো আমি বৰ্তমান তাৰিখটো আমি কেলকুলেট কৰোঁ। অৰ্থাৎ যদি মই আজিৰ তাৰিখত সিদ্ধান্ত ল'ব লাগে তেতিয়াহ'লে আজি 25 জুলাই তাৰিখত মোৰ কিমান খালী পদ। কিন্তু প্ৰস্পেক্টিভলি আগতীয়াকৈ যে অহা 31 মাৰ্চলৈকে কিমান শিক্ষকে অৱসৰ গ্ৰহণ কৰিব সেই তথ্যটো মোক লগে লগে বিচাৰি দিলে বা ডাইৰেক্টৰক বিচাৰিলে ডাইৰেক্টৰে ডিঅ'লৈ ফোন কৰিব, চিঠি লিখিব, ডিঅ'লৈ চিঠি লিখিব, ব্লক অফিচৰ পৰা তথ্য আহে, মানে এমাহমান আমাৰ অকল তথ্য সংগ্ৰহ কৰোঁতেই লাগে। মুখ্যমন্ত্ৰীয়ে মোক মিটিঙত, কেবিনেট মিটিঙত সুধিছে যে 31 মাৰ্চত আপোনাৰ কিমান শিক্ষক অৱসৰ গ্ৰহণ কৰিব। মই মাত্ৰ 2 মিনিট সময় লৈছোঁ। মই শিক্ষা সেতুত বুটাম টিপিছোঁ, শিক্ষা সেতুৱে মোক কৈছে যে 31 মাৰ্চত ইমান শিক্ষকে অৱসৰ গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে ক'লে আপুনি কেনেকৈ ক'লে, কোনে তথ্যটো? মই বোলো শিক্ষা সেতুৰ তথ্য। 31 মাৰ্চত কিমান টিচাৰ ৰিটায়াৰ হ'ব মই সেই তথ্যও দিব পাৰোঁ। 1 এপ্ৰিলত কিমানজনে অৱসৰ গ্ৰহণ কৰিব সেই তথ্যও দিব। গতিকে টিচিং লাৰ্ণিং গোটেই ব্যৱস্থাপনা শিক্ষকসকলৰ বদলীকৰণ, শিক্ষকৰটো বদলীকৰণ নহয়, কাৰণ শিক্ষকৰ পদটো কেডাৰটো জিলা ভিত্তিক কেডাৰ। এতিয়া জিলাখনৰ পৰা তেওঁৰ বেলেগ জিলালৈ শিক্ষকৰ বদলি নহয়, কিন্তু বহু শিক্ষকে সংগঠনে আমাক আবেদন নিবেদন কৰিছিলে যে ইণ্টাৰ ডিষ্ট্ৰিক্ট শিক্ষকৰ বদলীকৰণটো এলাউ কৰিব লাগে। সেইকাৰণে 2017 চনত এখন আইন হ'ল, নিৰ্দিষ্ট কেইটামান চৰ্ত পূৰণ কৰা সাপেক্ষে এজন শিক্ষকৰ আন্তঃজিলা বদলীকৰণ হ'ব পাৰে। আৰু যেতিয়া এই আইনখন আহি মই ৰূপায়ণ কৰিব লগা হ'ল, মই ক'লো এটা পৰ্টেল খোলক। শিক্ষা বিভাগক সুধিলোঁ ট্ৰেন্সফাৰ সম্পৰ্কীয় কিমান ফাইল আছে, ক'লে 20,000 ফাইল আছে। 20,000 ফাইল আছে শিক্ষা বিভাগত। মই ক'লো আজিৰ পৰা এটাও ফাইল নাথাকে, আমি কোনো ফাইলত কাম নকৰোঁ, আমি পৰ্টেল খুলি দিম, পৰ্টেলত আবেদন কৰিব আৰু পৰ্টেলতে আমি তাৰ নিষ্পত্তি কৰিম। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, এই গৰম বন্ধ শেষ হোৱাৰ লগে লগে টিচাৰ ট্ৰেন্সফাৰ পৰ্টেলৰ জৰিয়তে আমি কিমান শিক্ষক বদলীকৰণ কৰিলোঁ। বদলীকৰণৰ প্ৰক্ৰিয়া এই গৰম বন্ধত আমি সমাপ্ত কৰিম। 30,000 শিক্ষকৰ বদলীকৰণ পৰ্টেলৰ জৰিয়তে সম্পূৰ্ণ কৰা হৈছে টেকনলজিৰ জৰিয়তে। আদাৰৱাইজ মোৰ 30,000টা ফাইল হ'লে আৰু 30,000টা ফাইলত মই কিমান মেন পাৱাৰ, কিমান সময় আমি খৰচ কৰিবলগীয়া হ'ল। অহাবাৰৰ পৰা আমি ব্যৱস্থা কৰিম যে টিচাৰ ট্ৰেন্সফাৰ পৰ্টেলটো নালাগে, শিক্ষা সেতুৰ পৰাই ডাইৰেক্ট বদলীকৰণৰ আবেদনো তাতে কৰিব। শিক্ষা সেতুৰ পৰাই বদলীকৰণ কৰিব পাৰিব, শিক্ষা সেতুৰ পৰাই লিভ এপ্লিকেশ্যন কৰিব পাৰিব, শিক্ষা সেতুতে দৰমহা সম্পৰ্কীয় কাম কাজবিলাকো যাতে শিক্ষা সেতুতে কৰিব পৰা যায়, পেঞ্চনৰ লগতো তাক যাতে আমি লিংক কৰি দিব পৰা যায়। এই গোটেইখিনিৰ কাৰণে আমি শিক্ষা সেতু
শিক্ষা প্ৰশাসনৰ কাৰণে টিচিং লাৰ্নিং মেনেজমেণ্টৰ কাৰণে শিক্ষা সেতু এপটো আমি ডেভেলপ কৰিছোঁ। সম্প্ৰতি চৰকাৰে এখন কমিটি গঠন কৰিছে। IITৰ ডিন ডক্টৰ পৰমেশ্বৰ আয়াৰ, ট্ৰিপুল IIT, ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি যিটো গুৱাহাটীত আছে তাৰ যি ডাইৰেক্টৰ তেখেত মেম্বাৰ, আৰু কটন ইউনিভাৰ্চিটিৰ কম্পিউটাৰ ছায়েন্স আৰু ইনফৰমেশ্যন টেকনলজি বিভাগৰ হেড অফ দি ডিপাৰ্টমেণ্ট, এই তিনিজন ব্যক্তিক লৈ অসম চৰকাৰে কমিটি গঠন